নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালেই। মোৰো ভাল। আজি পুৰা বতৰটো মুকলি কৰিছে, ৰ'দ দিছে। এইকেইদিন ৩-৪ দিন একেৰাহে নেৰানেপেৰা বৰষুণ দি আছে। ঘৰৰ পৰা আপোনালোকক ভিডিঅ'সমূহ দি আছিলোঁ। একো ইমান চাবলগীয়া বিশেষ দিব পৰা নাই বাৰু, পানী গোটেই চাৰিওফালে। আজি অকণমান মুকলি কৰা দেখি ওলাই যাওঁ বুলি ভাবিছোঁ। খুৰাহঁতৰ ভাইটিয়েও ক'লে বোলে যোৱা যদি এফালে ব'লা, মোৰ কাম এটা আছে, অকণ ফুৰি আহিম দুইটা। লগতে ওলালোঁ, এয়া দুইটা ওলাইছোঁ আৰু। আৰু আমি এতিয়া আহি পালোহি মেইন জেগাটো। মানে প্ৰথম আমি আহিলোঁ নাৰায়ণপুৰৰ পৰা আহি পেলাই মানে বা ঘৰত সোমাই পেলাই অকণমান এইফালে ওলাই আহিলোঁ। আপোনালোকক কিবা এটা দেখাম চাব দেই। এতিয়া এইফালে চাওক, আমি আহিলোঁ নাৰায়ণপুৰ ৰাধাপুখুৰী ফালে, এনেকৈ সোমাই আহিলোঁ। আৰু আমি আহি পালোহি এতিয়া ৰাধাপুখুৰী এইফালে, কাজিয়াফালে। আৰু ইয়াৰ মানে পৰিৱেশটো বহুত ধুনীয়া, একদম মুকলি, পূৰা গছ গছনি আছে বহুতখিনি, বতাহো মাৰি আছে ধুনীয়া। ৰ'দত মানে থাকিবলৈও বহুত ধুনীয়া লাগে, পৰিৱেশটোৱে ধুনীয়া। মানে ইয়াত কিবা এটা ভাল লাগে। আহকচোন এইফালে চাই যাওঁ, ৰাখি দে। আৰু এইফালে চাওক, এয়া বহুত পুৰণা দিনৰ গছ গছনি আছে। এইফালে দেখা দিয়াচোন, ইমান ডাঙৰ ইমান পুৰণা গছ। চাৰিওফালে এইফালে দেখা যায় কিমান ধুনীয়াকৈ আছে, দেখিছা নাই? গোটেই ঠাণ্ডা পৰিৱেশ, মানে বতাহ ইমান ধুনীয়া বতাহ দি আছে, মানে কিবা থাকিয়ে ভাল লাগিছে। ইয়াত পূৰা ধুনীয়া হাৱা দি আছে। নাৰায়ণপুৰত মানে চাবলগীয়া বস্তু বহুতখিনি আছে, পুৰণিকলীয়া বস্তু। তথাপিও তাৰ ভিতৰতে ৰাধাপুখুৰী এটা অন্যতম। ৰাধাপুখুৰী মানে আমাৰ নাৰায়ণপুৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ সোমাই আহি খাওকুচি বুলি কয়, খাওকুচিতে মানে ৰাধাপুখুৰী ভাগ প্ৰতিষ্ঠিত আছে আৰু। কিন্তু গোটেই চাৰিওফালে পৰিৱেশটো বহুত ধুনীয়া। এইখিনি কৰোঁ বুলি কোৱা হ'লে বহুতখিনি কৰিব পাৰিলেহেঁতেন। মানে কি, পুখুৰীভাগ খন্দা হৈছিলে ৰজা লক্ষ্মীনাৰায়ণৰ দিনতে খন্দোৱা হৈছিলে পুখুৰীভাগ। তেখেতৰ পত্নীৰ নাম ৰাধা আছিলে, তেখেতৰ পত্নীৰ নামতে মানে পুখুৰীভাগ খন্দোৱা হৈছিলে। কিন্তু বহুত লোকে মানে পুখুৰীভাগ আধা খন্দোৱাকৈ ৰখি গ'ল কাৰণে আধা পুখুৰী বুলি কয়। তাৰপিছত লাহে লাহে ৰাধাপুখুৰীলৈ পৰিণত হ'ল আৰু। কিন্তু মানে কি নাজানো আৰু, পৰ্যটকসকলে গুৰুত্ব দিয়া হ'লে কিজানি পৰ্যটনথলী হিচাপে গোটেই পৰিৱেশটো বহুত ধুনীয়াকৈ সজাব পৰা হ'লহেঁতেন। ইমান যিহেতু পুৰণিকলীয়া বস্তু ভালদৰে ৰাখিব পৰা হ'লহেঁতেন। কিন্তু কিয় নাজানো, চৰকাৰ গাফিলতি নে পৰ্যটনথলী হিচাপে কিবা গুৰুত্ব দিবলগীয়া বুলি নাভাবিলে। সেইকাৰণে এতিয়া প্ৰায় পুখুৰীটো প্ৰায় বেছি অংশ মানে কিবা পিটনি নিচিনাই হৈয়ে গৈছে আৰু। আমি যাবলৈ ওলালোঁ আৰু যিমানখিনি জানো ইয়াৰ বিষয়ে আপোনালোকক অলপ ক'বলৈ চেষ্টা কৰিলোঁ। আৰু বেছি দেৰি থাকিব নোৱাৰি, আৰু পূৰা গৰম ৰ'দো দিছে যে। সামৰিলোঁ আৰু ইমানখিনিয়ে দেখালোঁ আজি ভিডিঅ'টোত। চাই কেনেকুৱা পালে আপোনালোকে জনাব। আজিলৈ আহিছোঁ আৰু ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আপোনালোকে চাই জনাব কেনেকুৱা পালে।